নুতা তই গা নুতা বুলি কৈছো তই গা ধুব লাগিব তই আগৰ বছৰ গা ধুইছিলো এতিয়া আৰু বাৰ গা ধুই থাকো শুনিলো লাজবাৰ কৈছো কিন্তু পুষ্পাক কৈ কিন্তু গা ধুবা নবা কিন্তু মোৰ কাৰখানাত আহিব নোৱাৰি আৰু একদিন কৈলো ইতাতে কাৰখানা এতিয়াক লগি 6টা মানুহ আছে আৰু গাৰ গন্ধৰ কাৰণে গম পা আঠাত মাহক লৈ কোনে গা নুধে কৈছো ইমান লেতেৰা মানুহ মই কতে নাখাইছিলো এতিয়া চাওঁ খাৱাৰ কাৰণে পুৰা দাঁত মাজিছে কেতিয়াবা গাটো চাফা কৰিব দি তাক অলপ সি আজিও ঠিককে কৈছে গা ধুব বুলি সি গা নুধৰ কাৰণে আমাৰ এটা ফাইদা মই চগেলা গতাই মৰে ৰাতি মৰি জানবা নালগে আৰু কিন্তু আজি গা ধুব কৈছে খেন্তাও নুধেগা ই হুত তাক এই পুষ্পা আকৌ তাক আজি গা ধুবি না তই আজি নুধা আজি বহুত ঠাণ্ডা পুষ্পা ভাই গাটো ধুলেও গন ওলাইছে বহুত নাই মই গা নুধাও ঠাণ্ডাৰ পিছতে গা ধুম ঠাণ্ডা বহুত ঠাণ্ডা মই গা নুধাও চালা পুষ্পা নাম শুনি পেলাই মোক কি গন্ধ থকা মানুহ বুলি ভাবিছা নেকি দুৰ্গন্ধ মই ভিডিওটো ভাল লাগিছে যদি লাইক কৰিবা চেনেলত নতুন যদি চেনেলটো সাবস্ক্ৰাইব কৰিবা